Hello friends, আজি মই আপোনালোকৰ মাজত PCOD হলে খাব পৰা এটা চাহৰ ৰেচিপি লৈ আহিছো। PCOD যাক আমি পলিসিস্টিক ওভেৰিয়ান সিনড্ৰম বা পলিসিস্টিক ওভেৰিয়ান ডিজিজ বুলিও জানো। আজিকালি প্ৰায় মহিলাৰ ভিতৰত বিৰাট এটা কমন বেমাৰ বুলিয়ে ক'ব পাৰি। PCODৰ কাৰণে বহুতো মহিলাই ইৰেগুলাৰ পিৰিয়ডছ, মেনষ্ট্ৰুৱেশ্যনেল ক্ৰেম্পছ, excess body hair growth, hormonal imbalance আদি প্ৰব্লেমত ভুগি আছে। বহুতো ডক্টৰ তাত গৈ ট্ৰিটমেণ্ট কৰায়, কিন্তু আপোনাৰ ডক্টৰে যোনবিলাক মেডিচিন দিয়ে সেইবিলাক মেডিচিন আপুনি লাইফ লং ইউজ কৰি থাকিব নোৱাৰে। অফক'ৰ্ছ এই মেডিচিনবিলাকৰ ছাইড এফেক্টছ থাকে। আপোনাৰ মেডিচিনবিলাক বহুত দিনলৈ খালে আপোনাৰ কিডনিত এফেক্ট কৰে, আপোনাৰ লিভাৰত এফেক্ট কৰে। গতিকে PCOD এনেকুৱা এটা বেমাৰ নহয় যোনটো আমি দৰৱ খাই পেলাই কিয়ৰ কৰিব পাৰোঁ। এইটো এটা লাইফষ্টাইল ডিজিজ বুলিয়ে ক'ব পাৰি। PCOD মেনেজ কৰিবলৈ আপুনি এটা হেল্থি ডায়েট লোৱাৰ প্ৰয়োজন, লগতে আপুনি 5 days a week এক্সাৰচাইজ কৰাৰো দৰকাৰ। আপুনি যদি এটা ভাল ডায়েট ফ'ল' কৰে য'ত আপোনাৰ তেল কম খায়, চেনি আদি কমপ্লিটলি বন্ধ কৰি দিয়ে, কাৰ্বছ অকণমান কমাই দিয়ে, আৰু তাৰ লগতে আপুনি ৰেগুলাৰ মেডিটেশ্যন আৰু এক্সাৰচাইজ যদি ফ'ল' কৰে আপোনাৰ PCOD যথেষ্টখিনি কণ্ট্ৰলত আহি যায়। আজি মই যোনটো চাহৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেইটো আপুনি যদি আপোনাৰ ডেইলি ৰুটিনত ইনক্লুড কৰে তেতিয়া আপোনাৰ PCODৰ কাৰণে হোৱা হৰম'নেল ইমবেলেঞ্চ, মেনষ্ট্ৰুৱেশ্যনেল ক্ৰেম্পছ আৰু আমাৰ বডিত এটা যোনটো মুড চুইং হৈ থাকে PCOD হ'লে সেইটো যথেষ্টখিনি কমি যায়। এই চাহটো বনাবলৈ খুবেই চিম্পল, আৰু আপোনাৰ যদি আপুনি ৰেগুলাৰলি খায় তেনেহ'লে যথেষ্টখিনি আপোনাৰ কামত দিব। দিনটোত দুবাৰ এই চাহটো খাব, এবাৰ ৰাতিপুৱা আৰু এবাৰ ইভিনিং টাইমত। আপোনাৰ যদি পিৰিয়ডছ 7 দিনতকৈ বেছি হয় তেতিয়াহ'লে আপুনি এই চাহটো নল'ব। লগতে আপোনাৰ যদি ল' প্ৰেছাৰ আছে তেতিয়াহ'লেও আপুনি এই চাহটো নাখাব। লগতে প্ৰেগনেণ্ট মহিলাসকল প্লিজ আপোনালোকে এই চাহটো নাখাব। আপোনালোকে ৰেচিপিটো চাই বেলেগলৈ ফৰৱাৰ্ড কৰি দিব পাৰে, বাট প্লিজ নিজে কেতিয়াও ট্ৰাই নকৰিব এইটো খাবলৈ। চ' ফ্ৰেণ্ডছ, দেৰি নকৰি আহকচোন চাওঁ কিদৰে বনায় চাহৰ ৰেচিপিটো। প্ৰথমতে পেন এখনত আমি 1 কাপ পানী লৈ ল'ম। মই ডাঙৰ কাপেৰে 1 কাপ লৈছোঁ। তাতে আমি দি দিম অকণমান দালচিনি আৰু লগতে দিব অকণমান সৰু চামুচৰে 4 ভাগৰ এভাগ মই দিছোঁ হালধি পাউডাৰ। হালধি পাউডাৰ যোনটো আমি সদায় খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ, মই সেইটোৱে কৰিছোঁ। আপোনাৰ ওচৰত যদি ঘৰতে পিচি লোৱা হালধি পাউডাৰ আছে তেতিয়াতো বেছিয়ে ভাল। নাথাকিলে আমি বজাৰৰ পৰা যোনটো কিনো সেইটোৱে দিব পাৰে। ভালদৰে পানীত গোটেইখিনি বস্তু মিক্স কৰি আমি চিমত প্ৰায় 7 মিনিটমান পানীখিনি উতলতে আহিবলৈ দিম। আপুনি পাৰিলে এনেদৰে ঢাকনি এখন দি দিব। আমাৰ প্ৰায় পানী উতলিছে। পানীখিনি উতলা 7 মিনিট হৈ গ'ল। এতিয়া আমি গেছটো বন্ধ কৰি দিম। আৰু ইয়াতে আমি অকণমান দিম গ্ৰীণ টি। মোৰ তাত লুজ গ্ৰীণ টি পাউডাৰ আছিল, লুজ গ্ৰীণ টি আছিলে, মই এয়া এড কৰিম। আপোনাৰ যদি লুজ গ্ৰীণ টি নাই আপুনি গ্ৰীণ টি বেগো ইউজ কৰিব পাৰে। গেছটো বন্ধ কৰি জাষ্ট গ্ৰীণ টিখিনি দি আকৌ এবাৰ ঢাকনখন মাৰি পেলাই মই 5 মিনিটমান ষ্টেণ্ড বাই টাইম এটা দিম গ্ৰীণ টিখিনি ভালকৈ পানীৰ লগত মিক্স হ'বলৈ। এতিয়া আমি এই গ্ৰীণ টি মিক্সচাৰটো কাপ এটাত ঢালি লওঁ। আৰু এয়া আমাৰ টাৰ্মাৰিক চিনামন গ্ৰীণ টি ৰেডি হৈ গ'ল। এইটো আপুনি দিনত 2 কাপ খাব, আৰু
যেতিয়াই খাব ফ্ৰেছলি বনাই ল'ব এইটো বনাই পেলাই আপুনি ষ্ট'ৰ কৰি নাৰাখিব আপুনি ইচ্ছা কৰিলে ইয়াতে অকমান মৌজুলো মিলাই ল'ব পাৰে যদি টেষ্টটো অকমান বেয়া পায় বা নহলে এনেকেও খাব পাৰে ভিডিওটো যদি চাই ভাল পালে তেনেহলে প্লিজ মোৰ চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ